জয়ন্ত বসুমতাৰী আপোনাৰ টাইম এলটেড 6 মিনিটছ 6 মিনিটত আপুনি শেষ কৰিব। সম্মানীয় উপাধ্যক্ষ মহোদয়, যে শিক্ষাৰ বিষয়ত মই কিছু কথা ক'বলৈ মই আগবাঢ়িছোঁ। যে হয় শিক্ষা এটা এনেকুৱা এটা বিষয় যে আজিৰ যুগত শিক্ষা নহ'লে আমি কোনো এটা কথা চিন্তা কৰিব নোৱাৰোঁ। যে হয় শিক্ষা এটা প্ৰধান এটা বিষয় যদিও হয়, শিক্ষাত বহুখিনি সমস্যা আমি দেখিবলৈ পাওঁ। যে আজি মই বিটিআৰৰ আমাৰ 5খন জিলা আছে। এতিয়া 5খন জিলাৰে মোৰ চিডলি সমষ্টি। এই চিডলি সমষ্টিৰ কথা যদি আমি কওঁ, বিশেষকৈ আমাৰ বিটিআৰ অঞ্চলত জনসংখ্যা অনুপাতে আমাৰ বিদ্যালয় তথা শিক্ষা অনুষ্ঠান আমি দেখিবলৈ নাপাওঁ। বিশেষকৈ আমাৰ অঞ্চলবোৰ ফৰেষ্ট অঞ্চলটো বেছিকৈ আগুৰি আছে। নতুনকৈ তাত জনবসতি হৈ গ'ল। তাত আজি ৰাইট টু এডুকেশ্যন ইয়াত আহি যায়। ইয়াত আজি নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। আমাৰ উপৰোক্ত বক্তাসকলে যেনেকৈ আগবঢ়াই গৈছে, ঠিক তেনেকৈ ময়ো ক'ব খোজোঁ যে আজি শিক্ষাত বহুখিনি কাম কৰিব লগা নিশ্চয় আছে। মোৰ সমষ্টিৰ কথা যদি কওঁ, যে মোৰ সমষ্টিত 3খন চৰকাৰী কলেজ এতিয়া চলি আছে। তাৰে 3খন কলেজতেই আৰ্টছ ষ্ট্ৰীম চলি আছে। কিন্তু সৌভাগ্যৰ কথা যে আজি অসম চৰকাৰৰ ফালৰ পৰা কেবিনেট এটা সিদ্ধান্ত হ'ল যে মোৰ সমষ্টিৰ বাসুগাঁও যিটো কলেজ, সেইখনৰ ছায়েন্স ষ্ট্ৰীমটো প্ৰৱৰ্তন কৰিবলৈ এটা সিদ্ধান্ত লোৱা হ'ল। সেইকাৰণে মই মুখ্যমন্ত্ৰীৰ লগতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাই আছোঁ যে বেংটল এখন কলেজ, এই কলেজতো মোৰ ছায়েন্স ষ্ট্ৰীম তাত প্ৰৱৰ্তন কৰিব লাগে। আৰু কাজলগাঁও যিটো কলেজ আছে, নতুনকৈ 2020 চনত চৰকাৰীকৰণ কৰা হ'ল। তাত কমাৰ্চ ষ্ট্ৰীম অলৰেডি চলি আছে, কিন্তু কমাৰ্চ ষ্ট্ৰীমখন চৰকাৰীকৰণ কৰা হোৱা নাই। তাত কমাৰ্চ ষ্ট্ৰীমখন চৰকাৰীকৰণ কৰিবলৈ মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। আৰু মোৰ সমষ্টিত হায়াৰ ছেকেণ্ডাৰীৰ বহুত এটা অভাৱ মই দেখিছোঁ। আৰু হায়াৰ ছেকেণ্ডাৰী কিছুমান তাত নিশ্চয় উন্নীতকৰণ কৰিব লাগিব। আৰু যোৱা 2020 চনত যিটো চৰকাৰীকৰণ কৰা হ'ল স্কুলবোৰক, ইয়াত দেখিছোঁ যে কিছুমান বেষ্ট স্কুল কৰি স্কুলবোৰক প্ৰভিন্সিয়েলাইজেশ্যন কৰা হ'ল। তাত দেখা গৈছে যে এনেকুৱা এটা স্থান আছে য'ত মই এটা নাম উল্লেখ কৰিব খুজিছোঁ যে দাঁতগিৰি, যিটো নেকি আমাৰ ভূটানৰ একেবাৰে গাতে লাগি থকা অঞ্চল। সেই দাঁতগিৰিৰ আমাৰ এম ই স্কুলখন প্ৰভিন্সিয়েলাইজ কৰা হ'ল, কিন্তু তাৰ বেষ্ট স্কুলখন 15 কিলোমিটাৰ নিলগত থকা দেওশ্ৰী স্কুলৰ লগত সংলগ্ন কৰা হ'ল। আৰু সেই দাঁতগিৰি এম ই স্কুলত কমচে কম 5 কিলোমিটাৰ দূৰৰ পৰা ইয়াত ছাত্ৰ ছাত্ৰীবোৰ পঢ়িবলৈ আহে। এতিয়া সেইখন স্কুলতে 5 কিলোমিটাৰ দূৰৰ পৰা পঢ়িবলৈ আহে। আকৌ যদি সেই দাঁতগিৰিৰ পৰা 15 কিলোমিটাৰ নিলগত থকা দেওশ্ৰী স্কুললৈ যদি আহিব লগা হয়, তেতিয়াহ'লে 15 কিলোমিটাৰ 20 কিলোমিটাৰ পথ তেওঁলোকে তালৈ আহিব লগা হয়। তো দেখা গৈছে যে আমাৰ যে নিউ এডুকেশ্যন পলিচিত আমি দেখিবলৈ পাইছোঁ যে 1 কিলোমিটাৰত LP স্কুল,
3 কিলোমিটাৰ এম ই স্কুল 5 কিলোমিটাৰ হাই স্কুল যদি থাকিব লাগে তেতিয়াহ'লে দেখা গৈছে যে এম ই স্কুল পঢ়িবলৈ এতিয়া 20 কিলোমিটাৰ তালৈ আহিব লগা নিশ্চয় হ'ব। তো এই বিষয়ত নিশ্চয় ভাবিব লগা আছে, নিশ্চয় সেই সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি কিছুমান সিদ্ধান্ত ল'ব লগা আছে। আৰু মই দেখিছোঁ আমাৰ চিৰাং জিলাৰ সদৰ কাজলগাঁও, সেই কাজলগাঁৱৰ আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল যেটো নেকি আগতে জুনিয়ৰ কলেজ বুলি আছিলে, আজি প্ৰভিন্সিয়েলাইজ কৰাৰ পিছত ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হিচাপে তাক গণ্য কৰা হ'ল। তাৰ অলৰেডি হাই স্কুল এখন আছে। Try to conclude. হাই স্কুলখন অলৰেডি তাৰ মানে একমডেশ্যন নাই। এতিয়া ছিনিয়ৰ ছেকেণ্ডেৰী তাক মানে বেষ্ট স্কুল কৰি সেই হাই স্কুলৰ বেষ্ট স্কুল কৰি প্ৰভিন্সিয়েলাইজ কৰা হ'ল। এতিয়া ছিনিয়ৰ ছেকেণ্ডেৰী মানে 700 ষ্টুডেণ্ট আছে, তাৰে একমডেশ্যন নাই, তালৈ মানে যিটো বেষ্ট স্কুল কৰি স্কুলখন প্ৰভিন্সিয়েলাইজ কৰা হ'ল। তো ইয়াত ডাঙৰ এটা সমস্যা নিশ্চয় হৈ আছে। এইকাৰণে মই আহ্বান জনাইছিলোঁ আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক, যিটো কাজলগাঁওখন সদৰ হ'ল চিৰাং জিলাৰ সদৰ মানে জেগা, সেইকাৰণে ছিনিয়ৰ ছেকেণ্ডেৰীটো কেনেবাকৈ নিজৰ যিটো স্থান তাতে ৰাখিব পৰা কিবা এটা ব্যৱস্থা কৰিব পৰা যায় নেকি, এইখিনি মই অনুৰোধ জনাইছোঁ। কাৰণ তাত সদৰ স্থান হোৱাৰ লগে লগে তাৰ মানুহৰ জনসংখ্যা জনবসতি বাঢ়ি আছে, এই দিশটো নিশ্চয় চাব লগা আছে। Thank you. তো মই দীঘলীয়া নকৰি সেইখিনি কথা কৈ মোৰ বক্তব্য মই সামৰিছোঁ। ধন্যবাদ।